অসীমত যাৰ হেৰাল সীমা অষ্টম অধ্যায় চঞ্চল পৱন। আইদেউৰ হৈ উত্তৰটো ময়ে দিলোঁ। যশোদা, তই ব্যস্ত হ'ব নালাগে। লাৰুখিনি বৰ্তমান নিৰাপদ ঠাইতে আছে। তই যা বাৰু। আৰু শুন, মই আৰু আৰতীয়ে আজি জলপানৰ লগত লাৰু নাখাওঁ। আমাক আন জলপান লাগিব। যা। যশোদাইনো কি বুজিলে তাইয়ে জানে। তাই গ'লগৈ। উমাৰ মুখলৈ চাই আকৌ আগৰ কথাৰ গুৰি ধৰি ক'লোঁ। পাছে নবৌ, তোমাকতো একো দিব নোৱাৰিলোঁ। নেটো তেন্তে মচ নাখাব নেকি? অশোক, তই যাচোন, আমাৰ কথা আছে। মোৰ আগত ক'ব নোৱাৰি। নোৱাৰি। বাৰু মই যাওঁ। পিছে তোৰ জেপত আছে যদি উমাক দে। দেখা নাই জানো, লাৰুৰ শোকত মুখেৰে মাতিবকে পৰা নাই। অশোক গ'লগৈ। উমাই মোলৈ চাই হাঁহি ক'লে, বাৰু বাৰু, লাৰু নালাগে মোক। কিন্তু নেটো যদি মচি দিব লাগে তেন্তে মোক এটা কথা দিব লাগিব। তেহে নেটো মচি দিবা নহয়? কোৱা, পাৰিবা? অলপ ভাবি ক'লোঁ, বোধ কৰোঁ পাৰিম। যদি তুমি কোৱা, চন্দন এই লাৰুখিনি খোৱা। চন্দন মই বিচি দিওঁ, তুমি খোৱা। চন্দন মই আমকটো কৰোঁ, তুমি চোৱা। সেইবোৰ খুব পাৰিম নবৌ। কিন্তু তুমি যদি ভুলতে কৈ পেলোৱা, চন্দন কাঞ্চনমতীৰ মাজ বুকুত বগা দলঙৰ পৰা জাপ দিয়ে, তেতিয়াও তাকেই কৰিব লাগিব। পাৰিবা নহয়? কথা দিলা? তুমি দিলাই দেখোঁ। মই আৰু দিম কিটো। কিন্তু নবৌ, সেই জাপ চাপ মাৰিবলৈ হ'লে নক'বা দেই। আৰু মোৰো এটা কথা ৰাখিবা। কি কথা? শুকুলক ৰাজকুঁৱৰীয়ে যি বুলি ভাবি লৈছে সেয়াই থাকক। তুমি ভুল ভাগি নিদিয়া যেন। কিয়, ৰং চাবলৈ? সঁচা কথা কওঁ নবৌ, তুমিতো সকলো জানা। অলপ লোভ হৈছে ৰং চাবলৈ। কোৱা, খন্তেক ভাবি উমাই ক'লে। কিন্তু বেচেৰিয়ে কষ্ট পাব। কষ্ট পোৱালে আগবাঢ়িছে জানো? দেখিছোঁ নেটো তেন্তে আচলতে নাছিলেই। তেওঁ নবৌ, পাওক কষ্ট। যিকণ এতিয়া পাব তাক খুটে মোলে উপচাই দিম সেইদিনা, যিদিনা তোমাৰ আশীৰ্বাদ পাম। উমাৰ মুখখন উজ্জ্বল হৈ উঠিল। শান্তিৰে এটা উশাহ লৈ ক'লে, বাৰু, সেয়ে হ'ব। মই নিশ্চিত হ'লোঁ। মই সাজিব খোজা ঘৰখন ভাগি যায় বুলি মোৰ ভয় আছিল, বিশেষকৈ তোমাৰ ফালৰ পৰা। দেখিছোঁ নিকিনা গোলাম হাল তেন্তে মই নেহেৰুৱাওঁ। হেৰুৱাবা কি? লোকৰ কাৰণে তুমি যে নিজেই হেৰাই গ'লা নবৌ। চাওঁ শ্ৰীচৰণখন আগবঢ়াই দিয়া। চিৰদিন তোমাৰ লগত ঠাট্টা তামাচাই কৰিলোঁ। আজি মনত পেলাই দিলা, তুমি মোতকৈ ডাঙৰ। মোৰ পূজ্য লোৱা, গোলামৰ প্ৰথম সেৱাটো এতিয়াই দি দিওঁ। উমাক বাধা কৰি সঁচাকৈ উমাক সেৱা কৰি পেলালোঁ। আৰু তাকে কৰা দেখিলে অশোক গৌৰী দুয়ো। সিহঁত কোঠালৈ সোমাই আহিছিল দেখি দুৱাৰমুখতে থমকি ৰ'ল। কৃত্ৰিম গাম্ভীৰ্যৰে অশোকে ক'লে, যা হওক গৌৰী। অলপ আগতে অন্তৰ চন্তৰ দিয়া লোৱা কৰা দেখি পেটে পেটে কিঞ্চিত ভয়েই লাগিছিল। এতিয়া তেওঁ নিশ্চিত হ'লোঁ। কি কৰিবি অশোক, তোৰ ভাগ্য ভাল। নৱৰ অন্তৰৰ চাৰিচুক বিচাৰি চালোঁ, ভিতৰত একোৱেই নাই। সোপাকে উজাৰ কৰি কাৰোবাক আগতেই দি থৈছে। দাঁতিয়ে কাষৰে লাগি থকা লেৰেলা মৰম একণৰ লোভত ভক্তি মোৰ উঠলি উঠিছে। ঘূৰি উমালৈ চাই ফুচফুচাই সুধিলোঁ, সেৱা এটাহে হ'ল নবৌ, আন এজনৰ হৈ ময়ে। মোক বাধা দি উমায়ো আনে নুশুনাকৈ ক'লে, নালাগে নালাগে চন্দন, সেয়া মই বহুত আগতেই পাইছোঁ। সেই নিশা ৰঙাটিলাৰ তিনিমহলাৰ ওপৰত থকা আটাইতকৈ ধুনীয়া শোৱনি কোঠাটোৰ বন্তিগছ ভালেমান নিশালৈকে জ্বলিয়েই থাকিল। বিশ্ৰাম পোৱা নাই যিহেতু গৌৰীৰ টোপনি অহা নাই। গৌৰী একেৰাহে বিচনাত পৰিয়েই আছে। মাজে মাজে উঠি ফুৰিছে। প্ৰতিদিনৰ গম্ভীৰ গৌৰী আজি নিজৰ কোঠাত অলপ চঞ্চল হৈহে উঠিছে। গধূলিৰ কাপোৰ সাজ এতিয়াও সলোৱা নাই। ইচ্ছাও কৰা নাই। ৰূপহীয়ে এবাৰ সোঁৱৰাই দিবলৈ আহি অবাবতে ধমক খাই পলাই ফুৰি শেষত শুই পৰিছেগৈ। মুকুতায়ো গৌৰীলৈ বাট চাই চাই ওচৰৰ কোঠাটোতে বহি জপৰ জপৰ মাৰিছে। যিহেতু আইদেউ নোখোৱালৈকে নিজে খোৱাৰ অভ্যাস মুকুতাৰ নাই আগলৈ।